তো নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকক অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনালোঁ মোৰ ইউটিউব চেনেললৈ। তো আজি এইকেইদিনটো দেখিছে সদায় আমি ৰানিং কৰি আছোঁ, ভিডিঅ' বনাব পৰা নাই। তো মোবাইলটো বেয়া হ'ল, মানে মই আগৰ যিটো মোবাইলত ভিডিঅ' বনাওঁ। তো আজি লগৰজনৰ মোবাইলটোৰ পৰাই ভিডিঅ' বনাইছোঁ। তো দেখাওঁ বুলি ভাবিছোঁ কেনেকৈ টাইম লাগি আছে আমাৰ ৰানিঙৰ। তো আজি ফিল্ডত আহিলোঁ, এখন ফিল্ডতে আগৰ ভিডিঅ' দেখিছে, এখন ফিল্ডতে আমি ৰানিং কৰি থাকোঁ ষ্টেডিয়ামত। তো আজি দেখাওঁ ৰানিং কৰা টাইম, লং জাম্প কিমান আহি আছে আমাৰ। তো বলক চাই থাকক ভিডিঅ'টো। साजन फूल गुलाब रो सूखो घड़ी घड़ी उठ के सरिया তো গাইজ এইকেইটা এক্সাৰচাইজ সদায় আমি ৰানিং কৰাৰ আগত কৰি লওঁ। তো ৰানিং কৰিবলৈ সুবিধা হয়, তো ষ্টেমিনাটো বাঢ়ি যায়। তো সদায় আপোনালোকেও কৰে চাগে, বহুতে কৰে, দেখা পাওঁ। তো এনেকৈ কৰাটো ভাল আৰু। তো ভিডিঅ'টো চাই থাকক। এতিয়া ফিল্ডখন এইটো আমাৰ মহন্ত ভাই, তাৰপৰা হেমন্ত তো হেমনে এতিয়া এক্সাৰচাইজ কৰিব, ৱৰ্কআউট। তো গাইজ কমেণ্ট কৰিব আপোনালোকৰ ক'ৰ পৰা চাই আছে আৰু কেনেকুৱা ৰানিং টাইম কিমান লাগি আছে। তো আমাৰ বাৰু তেনেকৈ ইমান বেছি অহাও নাই, এতিয়া 12 মিনিট, তাৰপৰা 12 মিনিট, 12.5 মিনিট তেনেকৈ আহি আছে। তো আজি চেষ্টা কৰোঁ এতিয়া বঢ়াবলৈ। তো লাহে লাহে বঢ়াই আছোঁ। তো কমেণ্ট কৰিব গাইজ। এয়া আমাৰ এইফালে হেমন্ত ৱৰ্কআউট কৰি আছে। দিয়া দেখা দিয়া। তো গাইজ এতিয়া আপোনালোকক দেখাই দিম বুলি ভাবিছোঁ খোজকাঢ়িনেকৈ কিমান টাইম লাগে, কিমান দূৰ হয়, ইয়াৰ পৰা গোটেই ৰাউণ্ডটো ট্ৰেকটো কিমান আছে। তো দেখাওঁ। তো ইয়াৰ মোবাইলত ট্ৰেক ওলাই লৈছোঁ। তো চাই থাকক ভিডিঅ'টো, কিমান টাইম লাগে তাই গম পাব। তো এইটো ট্ৰেকটো ষ্টাৰ্ট দিছোঁ। তো ষ্টাৰ্ট হৈ গ'ল ইয়াৰ পৰা। এতিয়া কিমান টাইম লাগে তালৈকে দেখাই আছোঁ। টাইম মানে কিমান মিটাৰ হয় তো দেখাওঁ। তাৰপিছত আমি ৰানিং কৰিম। তো আমি গম পাওঁ ইয়াত 300 ওপৰত হয়। তো গোটেই ট্ৰেকটো 400 নহয় গৈ। তো গাইজ এতিয়া এইটো দেখিছে 331, 310 হৈছে, 0.31, 310, 33, 330 মিটাৰ হয় এইখিনিলৈকে। অথনি ফিনিছ। এইটো টাইমটো চাই ল'ব পাৰে। গাইজ এতিয়া এইখিনিলৈকে পাই গ'লোহি, এইখিনিৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ। তো এইখিনিলৈকে আমাৰ ওলাইছে এতিয়া এইটো দেখিছে 33, 300 ছাইডত দেখিছে যে 330 হয় মিটাৰ, 330 মিটাৰ এইখিনিলৈকে।
তো টাইম কিমান লাগে বাৰু এতিয়া ৰানিং কৰি এনেকৈ দেখাম কিমান টাইম লাগে। তো আমি 10 পাক মাৰিম, 10 পাক মাৰিলে কিমান হয় গম পাবই। তো 10 পাকত কিমান টাইম লাগে দেখাই আছোঁ। ষ্টাৰ্ট দিম আৰু ঘড়ীটোতে ট্ৰেক লগাই লৈছোঁ। তো এইটো আমাৰ আগৰ হেৰি আছিলে, ক'ত থাকিলে এইটো জিঅ' কৰি লৈছোঁ, আগতে কৰা আছিলে। তো এইটো দেখিছে জিঅ' কৰি লৈছোঁ। এতিয়া ষ্টাৰ্ট দিম। তো কিমান টাইম লাগে ইয়াৰ পৰা দেখিছে আপোনালোকে। এইখিনিৰ পৰা আমি জুখিছিলোঁ অথনি 330 হৈছে। তো 10 পাক মাৰিম, 10 পাকত 3300 মিটাৰ। তো গাইছ এতিয়া ষ্টাৰ্ট কৰোঁ ৰানিংটো। 10 পাক দিম ইয়াত 300 এইটো দেখিছে জিঅ' হৈ আছে। ইয়াতো টাইমিং ষ্টাৰ্ট দিওঁ। তো ষ্টাৰ্ট। তো গাইছ 10 পাক কমপ্লিট কৰিলোঁ। তো টাইম চাওক কিমান আছে, 10 মিনিট 12 ছেকেণ্ড। তো 10 মিনিট 12 ছেকেণ্ড লাগিছে। তো আপোনালোকৰ কেনেকুৱা টাইম লাগি আছে তো জনাব কমেণ্ট কৰি গাইছ। তো এতিয়া ভাগৰ লাগি আছে। তো এতিয়া লং জাম্প মাৰিমগৈ। লং জাম্প মৰা ট্ৰেকটো দেখাই আছোঁ কাৰ কিমান আহি আছে আমাৰ। তো আপোনালোকৰ কিমান আহি আছে আপোনালোকে কমেণ্ট কৰিব বাৰু। তো গাইছ ৰানিং কমপ্লিট হৈ গ'ল গম পালে। তো এতিয়া কিমান টাইম লাগিছে গম পাইছে ৰানিঙত। তো 10 মিনিট 12 ছেকেণ্ড লাগিছে। আজি এনেই আগতে বেছি লাগি আছিলে, আজি অলপ জোৰটো বেছিকৈ দিলোঁ। তো আজি অলপ কম সময়তে হৈ গ'ল বাৰু। তো চেষ্টা কৰি আছোঁ কিমান কম সময়ত চেষ্টা কৰিব পাৰোঁ। তো এতিয়া লং জাম্প মাৰিম। লং জাম্পৰ ট্ৰেকটো এইটো লগৰজনে সমান কৰি আছে। তো এইটো চেণ্টাৰৰ পৰা এইখিনিৰ পৰা ইয়াত চিন দিয়া হৈ আছে। তো ইয়ালৈ কিমান আছিলে 11 ন, 11 আছে এইখিনিলৈকে এডাল চিন। 12 13 আছে এইখিনিলৈকে, 13 14 15 এইখিনিলৈকে, 16 17 এয়া চেণ্টাৰটো আমি মানে চিন দি থৈছোঁ। এয়া 17 ফুট এইডাললৈকে দি থৈ দিছোঁ। 17 নে 18? 18 এইটো 18 হয়। তো ভুল হৈ গ'ল। তো 18 এইখিনিলৈকে। তো চাওঁ এতিয়া এইটো মিডিলত ইয়াত চিন এডাল দি দিওঁ 18ত ইয়ালৈকে যদি দিওঁ। তাৰমানে চিনটো দি ল'লে এটা কাৰণে ভাল। তো গাইছ চিনটো দি ল'লে কিয় কাৰণে ভাল, তো তাৰমানে চিনটো দিলে আগৰ পৰা আমি যেতিয়া তাৰপৰা ৰানিং কৰোঁ, তো চিনডাল নাথাকিলে মানে আমি গম নাপাওঁ যে সেইখিনিলৈকে যাব লাগিব। তাৰমানে সেইখিনিলৈকে যদি আমি কিবা এটা হেৰি বস্তু তাত দি থৈ দিওঁ, তো তেতিয়া মানে আমি গম পোৱা যায় যে সেই বস্তুটো যদি চুবলৈ কাৰণে আকৰ্ষণ কৰা যায় হয়নে। তো আমি তাত পাবলৈ পটকৈ সহজ হয়। তো ৰানিং কৰোঁতে তো ইয়াৰ পৰা এইখিনিলৈকে 17 হয়। তো ইয়ালৈকে 18। এই দুডাল চিন দিয়া দেখিছে কিমান পাৰোঁ। তো এইখিনিলৈকে মাৰিছে। এইডাল 18 কৈছিলোঁ যে, এইডাল 17 16 17 ফুট মাৰিছে। ডাইৰেক্ট 17 ফুটত ক্ৰছ কৰিছে। তো আহি আছে ভালে। তো মোৰহে অহা নাই, মোৰ 16 আহিছে বাৰু। 16.5 17 ফুটত টাৰ্গেট দি আছোঁ, অলপ লাগে। গাইছ লং জাম্প হৈ গ'ল। লং জাম্প আজি ইমান অহা নাই আমাৰ। তো কালি ভৰি চৰি বিষ হৈছে দুটাই। তো আজি কিমান আহিছে, তাৰ 17 আহিছে। তো মোৰ ইমান অহা নাই, 16 5 3 তেনেকৈ আহি আছে। তো 16.5 মান আহিছে নেকি। তো ভাটিবিলাকে ভালকৈ মাৰিম। তো দেখাই আছোঁ নেক্সট ভিডিঅ' এটাত আকৌ। তো এনেকৈ মাৰি থাকোঁ। এতিয়া আমি চিন আপ মাৰিম বুলি আহিছোঁ। তো চিন আপৰ হেৰিটো দেখাই আছোঁ। তো এইডালে হ'ল ইয়াত আমাৰ হেৰি ষ্টেডিয়াম হয় এখন। তো ষ্টেডিয়ামত আমাৰ খেল পাতে। তো ইয়াত লাইট হেল'জিন ইউজ কৰা হয়। তো সেইটো কাৰণে বনাই দিয়া হৈছিলে এইখন। তো আমি তাকে বান্ধি লৈ ভালকৈ ইয়াত চিন আপৰ কাৰণে বনাই লৈছোঁ। তো এইখনেই তো ইয়াতে মাৰি আছোঁ আৰু চিন আপ মাৰিম। তো 14 বাৰ আহে কেনে সেইটো চাওক। আপোনালোকৰ কিমান আহে কমেণ্ট কৰিব। তো মাৰিছোঁ বাৰু। 1 2 3 4 ডাউন, 5 ডাউন, 6 ডাউন, 7
ডাউন 8 ডাউন 9 ডাউন 10 ডাউন 11 ডাউন 12 ডাউন 13 ডাউন 14 ডাউন 14 মাৰি লৈ দেখিছে তো কেতিয়াবা পাৰোঁ ভালকৈ বেছিকৈ মাৰি দিব পাৰোঁ তো কেতিয়াবা দিগদাৰ লাগে অলপ তো চেষ্টা কৰি আছোঁ এনেকৈ তো আপোনালোকৰ কেনেকৈ আহি আছে কেইবাৰ আহি আছে তো কমেণ্ট কৰিব গাইজ তো বেছি দিন নাই আছাম পুলিচৰ 15 তাৰিখৰ পৰাতো ষ্টাৰ্ট হ'বই এপ্লাই তো ABUB তো আপোনালোকে জল্দি যিমান পাৰে জল্দি তো প্ৰেক্টিছ কৰি থাকক তো টাইমটো মিলাবলৈ চেষ্টা কৰক যিমান পাৰে ফাষ্ট দৌৰি থাকক তো একো প্ৰব্লেম নাই কিন্তু শ্ল' দৌৰিলে অলপ তাত হয়তো প্ৰব্লেম হ'ব হয়তো মানে প্ৰব্লেম হয়ে তো লাষ্টত আমি প্ৰায় আগতেও যেতিয়া প্ৰথম মই দিছিলোঁ মই গম পাইছোঁ যে প্ৰথম মই ভাবি থাকোঁ অকলে দৌৰি থাকোঁ বোলো বহুত দৌৰিছোঁ কিন্তু তাত গৈ এনেকৈ গম পাওঁ যে এখন দৌৰা একোৱে নহয় তো ইয়াত চেষ্টা কৰি আছোঁ এতিয়া বহুত ভালখিনি তো এবাৰ কি হয় নাজানো আৰু তো সকলোৰে সপোন তো বহুতৰে সপোন তো আছাম পুলিচলৈ যোৱা তো যাৰ যাৰ সপোন আছে আছাম পুলিচলৈ যোৱা তো চেষ্টা কৰক কষ্ট কৰক তো কষ্ট অবিহনে কোনো সফল নহয় তো কষ্ট কৰিবই লাগিব তো ভিডিঅ'টো আজিলৈ ইমানেই তো কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু কাৰ কিমান আহি আছে তো প্লিজ কমেণ্ট কৰি জনাব নাপাহৰিব তো লগতে ভিডিঅ'টো চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব মোৰ তো আৰু ভিডিঅ'টো ভাল লাগিছে যদি লাইক কমেণ্ট ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰিব তো গাইজ আজিলৈ বাই বাই নেক্সট ভিডিঅ'ত লগ পাই আছোঁ